Guys, welcome to my channel. Welcome to my channel. Adventurous. অসমীয়া লৰা। তো আতিয়া আমি পুটনাম চাবলৈ যাম। মানে পিয়াক নাম। তাতে গৈ পেলে ৰেগাই আছে যোৱা। বলক গাইস। তো ফাইনালি আমাৰ আৰু আলহী আহি পালে। এয়া আপোনালোকে চাওক পিছফালে। দেখিছে ন? তো এতিয়া আমি তালে গৈ আছো ৰাজাপুখুৰী য'ত বোকা নাম হৈ আছে। তো আশা কৰিছো অকণমান দেখা পাম, ভাল লাগিব। এয়া লগত আৰু পিটকিলি বহুত আছে, দেখিছে ন? ফাইনেলি আমি ৰাজাপুখুৰী আহি পালোঁ। এতিয়া আমাৰ লগত চাওক পুৰা গেং। এয়া মাহী, পিয়াজ, সোহম ভাও। তো তাৰো এটা চেনেল আছে, ইয়াৰো এটা ইউটিউব চেনেল আছে। কি নামটো কৈ দিয়ক। সোহম ব্লগছ। ঠিক আছে, বলক আগলৈ কি কৰি থাকোঁ আমি। ফাইনেলি আমি আহি পালোঁ ৰাজাপুখুৰীত। আজি ইতিহাস থিয়েটাৰো আছে, মিঠাই দোকান। এয়া ৰাজাপুখুৰী আপোনাৰ শ্ৰী শ্ৰী বাসন্তী পূজা শতবৰ্ষ মহোৎসৱ। সকলো ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ। হয়, সোণালী জয়ন্তীৰ শতবৰ্ষ বুলি যিহেতুকে লিখিছে, মানে আপোনালোকে বুজি পাইছেই। হয়তো ডায়মণ্ড জুবলি হ'ব লাগে মোৰ হিচাপত। অহা বছৰ বৰ ডাঙৰকৈ হ'ব। মানে আপোনাৰ এনেইতো আপোনাৰ ষষ্ঠী, সপ্তমী, অষ্টমী, নৱমী, দশমী থাকে। এইবাৰ 10 দিনৰ কাৰ্যসূচী হ'ব বুলি শুনিছোঁ ইয়াতে বাসন্তী পূজাত, আগন্তুক আহি থকা বাসন্তী পূজাত। এই বছৰটো গ'লেই। তো আপোনালোকে আহিব পাৰিব। এড্ৰেছটো মই ক'লোৱেই, ৰাজাপুখুৰী, দক্ষিণ কামৰূপ, নিয়েৰ বিজয়নগৰ। আৰু এয়া এক হৈছে আমাৰ পৰম্পৰা, অৰ্থাৎ নামনি অসমত যি ঢুলীয়া, কালীয়া, ওজাপালি এইবোৰ আপোনালোকে হয়তো শুনিছে। আৰু তাৰে এইটো এক নাম পৰিৱেশন। আৰু এইখিনিয়ে ক'ব বিচাৰিছোঁ যে আপোনালোকে ভাল পাব। এয়া এক খুব সুন্দৰ দৃশ্য। এয়া আমি বৰ্তমান ৰাজাপুখুৰী। ভণ্টি, গোটেইকেইটা ভণ্টি, এজনী সৰু ভণ্টি, চব ভণ্টি, এইজনী অকণমান ডাঙৰ ভণ্টি। এই 30 অক্টোবৰত বিয়া, সকলোৱে আহিব। এইজনী আমাৰ মাজু ভণ্টি। বাঢ়ি লাগে যদি বাঢ়ি পাব। Dulce. বৰ্তমান ইয়াতে আমাৰ সৰু সৰু ভাইটি কেইটামান লগ পালোঁ, এই দেখিছে। তো
এইটো উৎসৱটোৰ বিষয়ে কোৱা মানে যেনেকৈ ধৰি লোৱা নন্দ উৎসৱ বা তোমালোকৰ পিয়াক নাম বা পুত নাম যি বা প্ৰতি বছৰে কেনেকৈ পতা হয় সেইখিনি অলপ কোৱা সেইখিনি জেগাখিনিৰ নাম কি ৰাজাপুখুৰী অঞ্চলত এনেদৰে পতা হয় ৰাজাপুখুৰী অঞ্চলত পতা হয় এইটো পুত নাম বুলি কয় বা পিয়াক নাম বুলি কয় ইয়াৰে ভাষাত আমাৰ মানে লোৱাৰ অসমৰ ভাষাত আৰু লগতে প্ৰতি বছৰে কৰা হয় কৃষ্ণ জন্মাষ্টমীৰ দিনা হয়নে কৃষ্ণ জন্মাষ্টমীৰ দিনা প্ৰতি বছৰে কৰা হয় আপোনালোকে আহিব পাৰে বছৰত কৃষ্ণ এদিনেই হয় কৃষ্ণ জন্মাষ্টমীৰ দিনা হয় নন্দ উৎসৱ আৰু এটা সৰু সৰু ল'ৰা ছোৱালীবিলাকে ল'ৰাবিলাকে অৰ্থাৎ এনেদৰে নৃত্য পৰিদৰ্শন কৰি কৃষ্ণ লীলা যিটো মানে আপোনাৰ কৃষ্ণ ভগৱানৰ যিটো এক লীলা বা যিখিনি আছিল সেইখিনি আপোনাৰ ৰাইজৰ ওচৰত উপস্থাপন কৰে তো সকলোকে মাতিছে প্ৰতি বছৰে ইয়াতে হয় যেতিয়া আপোনালোক সকলোৱে আহিব আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এডভেঞ্চ অসমীয়া ল'ৰা ধন্যবাদ ইয়াৰ ঠাইখিনি হ'ল দক্ষিণ কামৰূপ আপোনাৰ ৰাজাপুখুৰী অঞ্চলৰ অন্তৰ্গত বৰুৱাপাৰা আপোনালোকে প্ৰতি বছৰে ইয়াতে কৃষ্ণ জন্মাষ্টমীৰ দিনা এনেদৰে নন্দ উৎসৱ দেখা পাব পুত নাম আপোনালোকে আহিব ধন্যবাদ এইটো পুখুৰী হৈছে ৰাজাপুখুৰী আৰু এই অঞ্চলখিনিৰ নাম ৰাজাপুখুৰী ইয়াতে আপোনাৰ বাসন্তী পূজা হয় এই মন্দিৰটোত বাসন্তী পূজা হয় আৰু এইটো ৰাজাপুখুৰী সতীৰ থান বুলি কয় ৰাজাপুখুৰী সতীৰ থান ৰাজাপুখুৰী সত্ৰ আৰু পোষ্ট অফিচ পৰে ভাগৱতীপাৰা জিলা কামৰূপ অসম তো এইটো এটা মন্দিৰ হয় ইয়াতে বাসন্তী পূজা খুব ধুনীয়া হয় যিসকল লোক আহিছে তেওঁলোকে নিশ্চয় জানে তো বা ৰাজাপুখুৰী অঞ্চলৰ অন্তৰ্গত লোকসকলে এইখিনি জানে যেনেকৈ নহিৰা বিজয়নগৰ ছয়গাঁও তেওঁলোকে এই ঠাইৰ বিশেষত্ব যেনেকৈ আজি নন্দ উৎসৱ হৈ আছে আৰু লগতে এই ঠাইখিনিত যেনেকৈ বাসন্তী পূজা হয় সেইখিনি আপোনালোকৰ ইয়াৰ লোকসকলে গম পায় আপোনালোকে এটা আহিব ভাল পাব খুব ধুনীয়া পৰিৱেশ এক ভাল লগা পৰিৱেশ Oh,